হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি বহুত দিনৰ মূৰত মই স্কিন কেয়াৰ ভিডিঅ' এটা লৈ আহিছোঁ। বহুত দিন স্কিন কেয়াৰ ভিডিঅ' দিবলৈ সময় হোৱা নাছিলে আৰু ময়ো আচলতে কৰা নাছিলোঁ স্কিন কেয়াৰ, ব্যস্ত হৈ আছিলোঁ। সেইটো কাৰণে মোৰ আজি এটা আকৌ স্কিন কেয়াৰ ভিডিঅ' লৈ আহোঁ। মই নিজেও অকণমান স্কিন কেয়াৰ কৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চাই থাকিব শেষলৈকে ভিডিঅ'টো। এয়া মই প্ৰথমতে লৈছোঁ অলপমান বেচন, এচামুচ বেচন লৈছোঁ আৰু ইয়াতে মই কেইটুকমান নেমু ৰস দিছোঁ। নেমু ৰস 2-3 টোপমান দি দিছোঁ আৰু ইয়াতে মই এতিয়া দিম অকণমান গাখীৰ দিম আৰু গাখীৰ দিলোঁ। তাৰপিছতে মই এটা নাৰিকল তেল দিছোঁ আৰু ভালদৰে মিক্স কৰি ল'ম এতিয়া। আৰু এয়া মই গোটেইখিনি মিক্স কৰি ল'লোঁ। এনেদৰে মিক্স কৰি পেলাই এতিয়া মই মুখখন ধুই আহিলোঁ। ধুই পেলাই মুখখন মই এতিয়া ধুনীয়াকৈ লগাই দিম আৰু গোটেই মুখখনতে লগাম। আৰু আচলতে গৰমৰ দিনত যেতিয়া মুখখন বেছিকৈ ঘামি থকা হয়, মানে যিকোনো ক'ৰবাত ওলাই কৰি গ'লে ঘামি যোৱা যায় আৰু সেইটো কাৰণে আমি যিখিনি তেলতীয়া ভাৱ আহে মুখখনত, সেইটো নাইকিয়া কৰিবৰ কাৰণে এইটো এটা ভাল টিপছ মই এনেদৰে ব্যৱহাৰ কৰোঁ। সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু মই ভাল পাওঁ লগাই আৰু মোৰো ভাল হৈছে, আপোনালোকৰো ভাল হ'ব। যিটো মুখৰ তেলতীয়া দিন নাইকিয়া হ'ব। গোটেই মুখখনতে মই ভালদৰে ভালদৰে লগাই লৈছোঁ। লগাই মই লগাই 5 মিনিটৰ পাছত লগাই পেলাই অলপ যেতিয়া শুকাব তেতিয়া মই ভালদৰে স্ক্ৰাব কৰি ল'ম। আপোনালোকে লগাব সদায় লগালেও একো নহয়, কাৰণ অইলি স্কিনৰ কাৰণে এইটো এটা ভাল টিপছ হয় আৰু মই লগাওঁ, মই ভাল পাইছোঁ। আপোনালোকৰ লগতো সেইটো কাৰণে শ্বেয়াৰ কৰিছোঁ। 10 মিনিটমান মই এনেদৰে ৰাখি থাকিম আৰু 10 মিনিটমানৰ পাছত মই এতিয়া মুখখন অলপ শুকোৱা যেন হৈছে আৰু অলপ শুকাওঁতে টানি নধৰাৰ আগতে মই মুখখন পূৰা ভালদৰে স্ক্ৰাব কৰি ল'ম আৰু যিখিনি মলি আছে সেইখিনি আঁতৰ হৈ যাব। আৰু এনেদৰে 5 মিনিটহে স্ক্ৰাব কৰিম। স্ক্ৰাব কৰাৰ পাছত ঠাণ্ডা পানীৰে মই মুখখন ধুই পেলাম। আৰু ঠাণ্ডা পানীৰে মুখখন ধুই আহিলোঁ এতিয়া আৰু আপোনালোকে চাওকচোন কিমান মুখখন ভাল লাগিছে আৰু চাফা লাগিছে মোৰ নিজৰে। আৰু আপোনালোকেও এনেদৰে ব্যৱহাৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।